আংলং বিজেপি কমিটিৰ পৰা বহিষ্কৃত 4 গৰাকী বিজেপি নেতা কৰ্মী আজি 18 বছৰে অৰ্ধ সমাপ্তি হৈ ৰল নীলি ব্লক উন্নয়ন খণ্ডৰ এখন এলপি স্কুল বৈঠালাংছ ডংকাত কাৰ্বি পৰিষদ নিৰ্বাচনৰ ৰণহিঙা বজালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নমস্কাৰ মই সঞ্চয়িতা দৰনপি কাট নিউজ চেনেলৰ ষ্টুডিঅ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা পুনৰ বহিষ্কৃত হল 4 গৰাকীকৈ বিজেপি নেতা কৰ্মী যোৱা 29 মেত বহিষ্কৃত 29 গৰাকী নেতা কৰ্মী আৰু 2 জুনত বহিষ্কৃত নেতা কৰ্মীৰে মিলি সৰ্বমুঠ 33 গৰাকী হল পৰিষদৰ নিৰ্বাচন একেবাৰে চমুচাপি অহাৰ সময়তে বিজেপি শীৰ্ষ নেতৃত্বই পুনৰ পশ্চিম কাৰ্বি আংলঙৰ দুটা পৰিষদীয় সমষ্টিৰ পৰা 4 গৰাকীকৈ বিজেপি নেতা কৰ্মীক বিজেপি দলৰ পৰা বহিষ্কৃত কৰা কাৰ্যই অন্য এক তাৎপৰ্য বহন কৰিছে অসম প্ৰদেশ বিজেপি কমিটিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টিৰ পৰা 3 গৰাকী আৰু কপিলি পৰিষদীয় সমষ্টিৰ পৰা 1 গৰাকী বহিষ্কাৰ কৰে হামৰেন পৰিষদীয় সমষ্টিৰ পৰা বহিষ্কৃত সদস্যসকলে হৈছে চন্দ্ৰ সিং টিছো ওয়াইসং কাঠাৰ আৰু জুনাকি ইংলেং পি আৰু কপিলি সমষ্টিৰ পৰা বিষ্ণুৰাম নুনিসা উল্লেখ্য 17 মেত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা ঘোষিত বিজেপি প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট কেইবাগৰাকী বিজেপি নেতা কৰ্মীয়ে পৰৱৰ্তী সময়ত বেলেগ বেলেগ ৰাজনৈতিক দলত যোগদান তথা নতুন ৰাজনৈতিক দল গঠন আদি কাৰ্যই হঠাতে নিৰ্বাচনী বতাহ বেছ উমাল কৰি তোলে বৈঠালাংছৰ পৰা জাসন ইংহি কাট নিউজ এশ এবুৰি সমস্যাৰ জৰ্জৰ নীলি পৰিষদীয় সমষ্টি শৈক্ষিক অৱস্থা বুলিলে সমষ্টিটোত একেবাৰে পুত লগা অৱস্থা য'ত বিগত প্ৰায় 18 বছৰৰ আগতে নিৰ্মাণ কৰা এখন এলপি স্কুল আধৰুৱাকৈ এতিয়াও পৰি ৰল 18 বছৰৰ ভিতৰত পৰিষদত কংগ্ৰেছ চৰকাৰে প্ৰায় 3টা কাৰ্যকাল তথা বিজেপি দলীয় এবছৰীয়া কাৰ্যকাল সমাপ্তি কৰিলে এলপি স্কুলখনৰ নিৰ্মাণ কাৰ্য কিন্তু সম্পূৰ্ণ নহল চাওক এই প্ৰতিবেদন হয় আমি আপোনালোকক দেখুৱাব খুজিছো বুকাজান বিধায়নী সমষ্টি এলেকাৰ নীলিম শিক্ষা খণ্ড অধীনৰ বৰজান ৰংপিগাঁৱৰ বৰজান এলপি স্কুল বিগত 1983 চনতে স্থাপিত এই এলপি স্কুলৰ ভৱন নিৰ্মাণৰ বাবে পৰিষদৰ পৰা বিত্তীয় অনুমোদন দিছিল 1998 চনত নিৰ্মাণ কাৰ্য উক্ত বছৰতে আৰম্ভ কৰিছিল কিন্তু স্কুল ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে তেতিয়াৰ তদানীন্তন এএছডিচিৰ চৰকাৰে যদিও অসম্পূৰ্ণ ভৱনটোত লৰা ছোৱালী শিক্ষাদান কাৰ্য চলি থাকিল আৰু আজি 18 বছৰকৈ অধিক কাল একেদৰে চলি আহিছে প্ৰসাৱগাৰ শৌচাগাৰৰ অৱস্থাও তথৈবচ মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে পৃথক ৰন্ধাগণৰ অভাৱত স্কুলখনৰ ভিতৰতে ৰন্ধা বঢ়া কৰে পৰিষদত কি কংগ্ৰেছ কি বিজেপি কোনো দলৰ চৰকাৰে এই কথালৈ ভক্ষেপ কৰিবলৈ সময় নাই আগৰ বেলেগ দলৰ চৰকাৰে আৰম্ভ কৰা কাম হলে পৰৱৰ্তী সময়ত আন দলৰ চৰকাৰে সম্পূৰ্ণ কৰা পৰম্পৰা নাই অন্তত পৰিষদৰ শাসকীয় দলবিলাকত কিন্তু কোন লৰা ছোৱালীৰ শিক্ষা ভৱিষ্যতক লৈ এই ৰাজনীতিৰ প্ৰশাসেল কিয় কেমেৰা পাৰ্চন ষ্টেফানৰ সৈতে ৰাতিশ ৰংভাৰ কাট নিউজ চলিত মাহতে কাৰ্বি সাহিত্য পৰিষদৰ সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ পাহাৰীয়া জিলা দুখনৰ ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী কুচকাৱাজ জিলাখনত বিজেপি কাৰ্বি পৰিষদখনৰ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ দলটোৱে বিগত সময়ত যিদৰে পৰিষদৰ আটাইকেইখন সমষ্টিত নিজৰ দখলত ৰাখিছিল ঠিক এইবাৰো কংগ্ৰেছৰ দখলত ৰাখিবলৈ দুৱাৰ আমলা বিথুং ৰেংথেমা আৰু কপিলি পৰিষদীয় সমষ্টিত ৰিপুন বৰাই নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি পৰিষদ ৰংহিঙা বজায় তৰুৱাতে লৈছো ৰণকৌশল কিন্তু এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে পাহাৰৰ ৰাইজ এইবাৰ অতিষ্ঠ হৈ গৈছে 3 বছৰৰ মোদীৰ শাসনত আৰু আমাৰ অসমত বিজেপি চৰকাৰৰ 1 বছৰীয়া শাসনত এই পাহাৰৰ সহজ সৰল মানুহেও বুজি পাইছে যে এওঁলোকক যে প্ৰতাৰণা কৰিছে এওঁলোকক যে ঠগিছে সহজ সৰল মানুহখিনিও বুজি পাইছে আৰু এওঁলোক সব অতিষ্ঠ হৈছে আৰু সেইকাৰণে ৰাইজৰ বিজেপিৰ প্ৰতি মোহভংগ হৈছে আকৌ ৰাইজ
ৰাইজে এতিয়া কংগ্ৰেছকে আকৌ ঘূৰাই আনিবলৈ সিদ্ধান্ত লৈছে। মোদীৰ হাৱা কেনেধৰণে মোদীৰ বৰ্তমান কোনো হাৱা নাই। মোদীৰ এটাই হাৱা আছে, মোদী যে এটা ফাঁকিবাজ, মোদী যে এজন প্ৰবঞ্চক, সেইটো হাৱাহে বলিছে এতিয়া মোদীৰ। মোদীৰ 15 লাখ টকীয়া হাৱা খতম, 2 কোটি চাকৰিৰ হাৱা খতম, বস্তুৰ দাম আধা কৰা হাৱা খতম। মোদী এতিয়া যে এজন বিশ্বাসঘাতক, সেইটো হাৱাহে আছে, বেলেগ হাৱা নাই। কাৰ্বি লগত এজিপি নাছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে এজিপি আহিছে, কি ক'ব ছাৰ? এজিপি কাগজতটো এজন মানুহ হ'লেওতো এজিপি, গতিকে তেওঁলোকে কাগজত ৰাইটিং পেড বনাই তেওঁলোকে এজিপি হিচাপে খাৰা কৰিব পাৰে, কিন্তু গাঁৱত ৰাইজৰ মাজত কিমান আছে সেইটোহে কথা। মইতো অকলেও এজিপি হৈ পেলাই মই ক'ব পাৰোঁ, মই বেনাৰ এখন লগাই, গতিকে তেনেকুৱা এজিপি দল। দুৱাৰ আমলা সমষ্টিৰ প্ৰাণ কেন্দ্ৰ বৈঠালাংছত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি অনুষ্ঠিত হোৱা সভাত সাংসদ বীৰেন সিং ইংতি, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সিং তেৰণ, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বাজং টিছো, বিভূতি ভূগন বৰঠাকুৰ, সুৰেশ বৰা, চেমচন সিং ইংতি, পিপিৰ নবীন চাংমা, দিগন্ত বৰ্মন, দেৱ শইকীয়াই অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ অভিযান। এইবাৰ নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই সেয়া অৱশ্যে সময়তেহে পৰিলক্ষিত হ'ব। বৈঠালাংছৰ পৰা জাছন ইংহি, কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছোঁ ক্ষন্তেক বাণিজ্যিক বিৰতি। Assamese Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la pentesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang, tharwe alang, theso alang, kecu ajang tu, tharmit aduk, thelua kreng, chitronola, upthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Don Bosco Junior College, Difu. Admissions going on for the session 2017-18 for Class 11 Arts, Science and Commerce. Admission forms available from 1st of April 2017. Admission going on for the following programs courses under National Institute of Open Schooling and Krishnakanta Hendik State Open University at Difu Commerce College Study Center for the session 2017-18. Last date of admission for all programs is 15th of July 2017. Secondary courses under NIOS. Diploma programs under KKHSOU. Bachelor degree programs under KKHSOU. Master degree program under KKHSOU. For further information, please visit college office or call at 985904032 957739249 995411929. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Prothom, Ishan Motors, Ward number 2 CCR Homipot. ডিমাপুৰ পথ 29 নং ৰাষ্ট্ৰীয় ঘাইপথ চন্দ্ৰপুৰ বুকাজান 78244880 জিলা কাৰ্বি আংলং যোগাযোগৰ নম্বৰ 7896169017 সেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675246448
পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে জিলাখনৰ ৰাজনৈতিক দল সংগঠনৰ মাজত নিৰ্বাচনক লৈ তৎপৰতা হিমানে বৃদ্ধি পাব ধৰিছে লাংহিন সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্ময়ো সমৰ্থক সহিত নিৰ্বাচনী প্ৰচাৰ অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংহিন ফুলনি হিলপুখুৰী কৰকান্থি বৰবিল সৰু পদুমৰ মাজেৰে বিজেপি দলীয় কৰ্মীৰ বিশাল বাইক ৰেলী গৈ লাংহিনৰ সোণাৰীজান বীৰপুৰা আৰু যমুনাগুৰিত একত্ৰিত হয় 1 জুনত উলিওৱা উক্ত বাইক ৰেলীৰ লগত সংগতি ৰাখি এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় যমুনাগুৰি গাঁৱৰ গাৰবুঢ়া শুভাৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন বিএলটিৰ উপদেষ্টা হিমন্ত বসামতাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ লাহিন সমষ্টিত 13 নং সমষ্টিত হয় তৰেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া বিজেপি কেন্দ্ৰীয় হৈছিল নিশ্চয় জিকিব এইটো 100% কাটাং মানে আপোনালোকে এক্স বিএলটিৰ পৰা সম্পূৰ্ণ সাপোৰ্ট আমি এক্স বিএলটি নহয় আৰু গোটেই বড় অগ্ৰণী সংগঠনৰ সাপোৰ্ট আছে আৰু এক্স বিএলটি পৰাটো 100% এনে গোটেই বড় অগ্ৰণী সংগঠনৰ ভিতৰত কি আছে বাৰু অলপ কৈ দিব নেকি এনে বড় সংগঠনৰ পৰা আমাৰ বড় সাহিত্য হ'ব আছে হয় আৰু আপসু আছে হয় আৰু লগতে কছাৰী সমাজ আছে হয় আৰু গামৰা সমাজ আছে হয় আৰু বগা আছে আৰু আবুব আছে এটা যে এই ৰিজন বসুমতাৰ আছে তাৰ লগত কিবা কন্টেষ্ট হ'ব বুলি ভাবে নেকি আপোনালোকে আমি তেখেতৰ ওপৰত আমি কন্টেষ্ট হ'লেও আমি তাই মানে আমাৰ ওচৰত কোনো ওচৰতে সি নাহে আৰু আমাৰ লগত কোনো সম্পৰ্ক নাহে আৰু তেখেতে আমাৰ লগত কোনো ওচৰতে আমি শুনিব পাইছো যে বড়ো সংগঠন টোটেলি যিমানবিলাক বড়ো সংগঠন আছে তেখেতক বহিষ্কাৰ কৰা হৈছে কথাটো সম্পূৰ্ণ সত্য নে সত্য ন এতিয়া তেখেতৰ লগত মানে বড়ো সংগঠনৰ কোনো জড়িত নাই আৰু সভাত বিজেপি প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্মকে ধৰি ৰামচন্দ্ৰ ব্ৰহ্ম তৰুণ কুমাৰ বসুমতাৰী খুবেন গয়াৰী সামেলংছ ব্লকৰ ভিডিচিৰ অধ্যক্ষ সোনাৰাম বসুমতাৰী লাংহিন এপসু মণিপুৰ আঞ্চলিকৰ হৈ জয়বৰ্ধ বসুমতাৰী প্ৰাক্তন বিএলটিৰ সহ সম্পাদক ধনীৰাম বসুমতাৰী প্ৰমুখ্য কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে উল্লেখ্য উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত 3 শতাধিক বিজেপি নেতাকৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় ফুলনিৰ পৰা বীৰেন গোৱালা কাট নিউজ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত 100% ফলাফলেৰে উজ্জ্বলিল নতুনকৈ স্থাপিত ডিফুৰ চিংকিৰি মহাবিদ্যালয় 2016-17 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মহাবিদ্যালয়ৰ পৰা সৰ্বমুঠ 7 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হয় অৱতীৰ্ণ 7 গৰাকীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাই মহাবিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় প্ৰত্যেকবাৰ ৰাজ্যখনৰ ভিতৰত ঘটাৰ দৰে কাৰ্বি আংলঙত জিলাটোক চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ তুলনাত বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ডিফু চহৰৰ পুলিচ ৰিজাৰ্ভ এলেকাত অৱস্থিত চিংকিৰি মহাবিদ্যালয়ৰ পৰা 7 গৰাকী পৰীক্ষাৰ্থীয়ে পোন প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীয়ে 100% ফলাফল দেখুৱাত মহাবিদ্যালয়খনৰ কৃতপক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল অতিশয় আনন্দিত হয় লাগে Pudayate niludum lagi sih keborian teklo, kecing hormo kejar kita joki kita mati.
जो के के रोन पीस ता निल तुम बोर इलो ला पेन के बांग ट्रॉक्सी सोसे एक्चुअली एंदा में हा मेट्रिकी एग्जाम पेयर हो रंगे बांग ट्रॉक्सी बेला तमे ला बांग ट्रॉक्सी बेन ला टीचर तुम दा चिपा दुब लो बा एमिथाना के बोर इ नेंगे हा आजुर पिदुर पेन ना जोइनी बांग ट्रॉक्सी दा पास के लो पास के पेन ला बांग ट्रॉक्सी पेन इंदो बांग के फर्स्ट डिवीजन उन लो 65% अपन के ला अदुन तु बाइनी बांग के सेकंड डिवीजन उन लो अपन के बांग फ्ली दो लांग ला तुम ता ला थर्ड डिवीजन उसे तामने हिनुए थर्ड डिवीजन चित को और कम पे ना लसी लालो ने रंग लो हिन पे नाम माने बॉडी दे पुंजी बुआं थेसी दोलो मसी नॉन के वांगी अंगदेंग पुदमे निकान पुदमे लास आंसो से बॉडी बुलते पुंजी पु असवेनिंग चित के बा दोइलो পুন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰথম স্থানত 1 দ্বিতীয় স্থানত 2 আৰু তৃতীয় স্থানত 4 গৰাকী উত্তীৰ্ণ হয় এবাৰ প্ৰথমবাৰ অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীসকলে ইমানখিনি ফলাফল আনি দিলে আৰু ইয়াৰ পিছৰবাৰৰ পৰা ইয়াতকৈ অধিক ভাল ফলাফল আনিব পৰাকৈ শিক্ষাৰ পৰিৱেশ দিবলৈ যত্ন কৰিব বুলি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সচিব চাৰ্লমেট টিছই অভিমত ব্যক্ত কৰে মংগল সিং ক্ৰৰ প্ৰতিবেদন কাট নিউজ ডিফু চহৰৰ মাছমজিয়াৰ লুৰুলাংছত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড 2 জুনৰ দিনৰ প্ৰায় 1:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ ফলত ডিফু চৰকাৰী মহাবিদ্যালয় কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰঞ্জিত ইংটি নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ডকুমেন্টস নাখাদলো কপি ডকুমেন্টস দলো কান বাগা খরমুজ লোকসান নাংলি লিলি টোটাল কে 2 লাখ 3 লাখ ঘৰখনত কোনো নথকাৰ লগতে ৰঞ্জিত ইংজি নিজেও মহাবিদ্যালয়ত দৈনন্দিন কৰ্তব্যৰত আছিল জুই লগা খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী যথাস্থানত উপস্থিত হৈ গৈ যদিও তেতিয়ালৈ জুইৰ লেলিহান হিখাত সকলোবোৰ জ্বলি পুৰি চাৰখাৰ হয় অগ্নিকাণ্ডৰ ফলত প্ৰায় 3 লাখ সম্পত্তি নাশ হোৱা বুলি ৰঞ্জিত ইংটিয়ে অতি দুখ মনে জানিব দিয়ে বিদ্যুৎ শ্বৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ